কবিতাৰ শিৰোনাম ডায়েৰীখন। পুনৰ উলিয়াই ল'লোঁ ডায়েৰীৰ আধা লিখা পৃষ্ঠাখন। কিয় জানো আজি ডায়েৰীখনে বৰ ভাগৰুৱা অনুভৱ কৰিছে। লিখিবলৈ বহু কথাই আছে, কিন্তু ডায়েৰীখনে যেন আৰু কলমৰ দাগ সহিব নোৱাৰে। ডায়েৰীখন মোৰ জীৱনৰ প্ৰকৃত বন্ধু হৈ পৰিছে, মোৰ সুখ দুখৰ লগৰী। প্ৰত্যেকটো কথাই খুলি ক'ব পৰা বিশ্বাসী আৰু প্ৰিয়জন হৈ পৰিছে। আনে নুবুজিলেও মোৰ দুখ বেদনাবোৰ ডায়েৰীখনে প্ৰতিটো কোণে বুজি উঠিছে। নীলা চিয়াহীৰ দাগবোৰ অশ্ৰুৰে ভিজি পৰিছে যদিও শব্দবোৰ স্পষ্টকৈ জিলিকি উঠিছে। ভিজা আখৰবোৰে যেন মোৰ আবেগ প্ৰকাশ কৰিছে।